বিহনে মই যে নহয় নোৱাৰিম থাকিব তুমি নহলে প্ৰতিটো পল তোমাতে हेलो गाइस सुस ब्लग और आंटी ब्लगলৈ আপোনালোক সকলোকে স্বাগতম জনালো বহুত দিনৰ মূৰত আৰু এই ভিডিঅ' সৈতে আপোনালোকৰ লগত মই এতিয়া আকৌ আহিছোঁ প্লিজ ভিডিঅ'টো শেষলৈকে চাই দিব যদি ভিডিঅ'টো চাই সকলোৱে ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি নাপাহৰিব আজি এটা আমাৰ কাৰণে বিশেষ দিন বুলি ক'ব পাৰি কিয়নো আমাৰ পৰিয়ালৰ নতুন সদস্যজন আহিছিলে ক'ব পাৰি কিয়নো বিশেষ দিন কৈছোঁ আপোনালোকৰ লগত মই যিহেতু শ্বেয়াৰ কৰা নাই আগৰ ভিডিঅ'বোৰতো আজি আমাৰ ঘৰলৈ নতুন সদস্য এজন আহিব সদস্য মানে কি আমাৰ দাদাৰ ছোৱালীজনী হ'ল আৰু তাই যে ঘৰলৈ লৈ আনিম আজি আমি আৰু তাইক আমিনো কেনেকৈ ৱেলকাম জনাওঁ সকলোখিনি দেখাম ভিডিঅ'টোৰ জৰিয়তে প্লিজ ভিডিঅ'টো শেষলৈকে চাম আৰু এতিয়া প্ৰায় 4:30মান বাজিছে তাহাঁতি 5:30মানত আহি পামহি দাদাই ফোন কৰিলে তেনেহ'লে আমি তাহাঁতৰ ঘৰলৈ গৈ এতিয়া সকলোখিনি প্ৰিপাৰেশ্যন কৰোঁ তেনেধৰণে কিনো কৰিম সকলোখিনি দেখাম ভিডিঅ'টো চাই দিব আৰু এতিয়া দাদাহঁতৰ ঘৰলৈ আহিলোঁ ভাইটি আৰু মই এতিয়া এয়া দেখিছেনে আমি এতিয়া প্ৰিপেৰেশ্যন কৰি আছোঁ আৰু বেছি সময় নাই যিহেতু আৰু এয়া চিমিবাই পূৰা বেলুন ফুলাইছে আৰু ইফালে মই কেক এটা আনিলোঁ আৰু এতিয়া তাহাঁতি পাবহি অলপ পাছত যিহেতু আৰু সোনকালে লৰালৰি কামখিনি কৰি লওঁ আৰু দাদাহঁত এতিয়া আহি পালেহি আৰু এয়া খুৰী দাদা বৰমা আৰু ইফালে তাই এয়া এফালে খুৰা এয়া নামি লৈছে আৰু এতিয়া এয়া আমাৰ দেখাজনী এয়া দেখিছেনে এয়া মাক দেউতাক আৰু ইফালে মোৰ মা আৰু ইফালে বৰমাৰ পিছত আমাৰ বৰমাৰ পিছত তাই আৰু এয়া চিন্তাই তাইক হেৰি কৰি লৈছে নেকি আগবঢ়াই আনিছে আৰু এতিয়া আমি ভিতৰলৈ লৈ যাওঁ মাৰ খানীজনীক আৰু ভিডিঅ'টো শেষলৈকে চাব তেতিয়াহে গম পাব আৰু এতিয়া আমাৰ ৰোহানীজনী গৃহপ্ৰৱেশ এয়া তাই একেবাৰে ওপৰলৈকে লৈ অনা হৈছে এতিয়া দেখিছেনে এনেই আৰু খুব কম সময়ৰ ভিতৰতে এনেকৈ অকণমান হেৰি কৰি ৰাখিলোঁ আৰু সজাই মেলি বৰ বেছি বিশেষও কৰিব পৰা নাই টাইমটো কম যিহেতু আৰু সেয়ে যিমানকণ পাৰোঁ তেনেকৈ আৰু এতিয়া এয়া সকলোখিনি যোগাৰ কৰি লৈছোঁ আৰু আমি আৰু এয়া এতিয়া ধুনীয়াকৈ কেকটো ৱেলকাম দেৱজানী লিখি আনিছোঁ যিহেতু আমাৰ টিকলিজনীৰ নাম দেৱজানী আহিছে আৰু সেই নাম শিকি তাইক ধুনীয়াকৈ কেকটোতে আৰু এনেকৈ লিখাই আনিছোঁ আৰু এতিয়া সেয়া দেউতাক আৰু ইফালে মাক সকলোখিনি আনিছোঁ নেকি আৰু এতিয়া কেকটো কাটি লওঁ
বহুত কম কৰে দুবাৰতে অকণমান আৰু ফূৰ্তি কৰিলোঁ আৰু যদি আজি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু প্লিজ নতুনকৈ অহাসকলে মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নহ'লে নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। আজিলৈ দিনাখন বাই বাই। আৰু আমাৰ দেৱজনীক কেইখনমান ভিডিঅ'টোৰ শেষত দি দিম, কমেণ্টত জনাবচোন কেনেকুৱা লাগিছে। আৰু আমাৰ দেৱজনী এয়া প্ৰথম দিনা, জন্ম হোৱা দিনা, আৰু এয়া তাই ঘৰত 3 নম্বৰ দিনা যিহেতু, আৰু লগতে আমাৰ মাক ছোৱালী